দাম নাই, ওজন নাই, তেওঁলোকে এইটো 500 ml কৰি বিক্ৰী কৰি আছে আৰু এইটো এনেকুৱাকৈ কৰি আছে। এইবিলাক বস্তুবিলাকৰ যে কোনো লেবেল নাই, এইটো খোৱা বস্তু MRPটো লিখা থাকিব লাগে, এইটো লিটাৰটো কিমান আছে, 500 আছে, 200 আছে, 100 আছে, লিখা থাকিব লাগে। কেতিয়া পেকেট কৰা হৈছে সেই পেকেটিংটো লিখা থাকিব লাগে। আৰু আমাৰ এইটো খোৱা বস্তুটো এটা এক্সপায়াৰী ডেট থাকে ন, আজি যদি বনাই যদি আকৌ ছমাহ পিছত বিক্ৰী কৰে তেতিয়াহ'লে মানুহ খাই দিব ক'বলৈ কিন্তু বস্তু লয়। আৰু ইয়াতে এইটো ফাৰ্মৰ এইটো ডিটেইলছ লিখা আছে। আজি মই ইয়াতে তেনেকৈ ইনষ্ট্ৰাকশ্যন আছে, মই আছোঁ এইটো এছিষ্টেণ্ট কণ্ট্ৰলাৰ, আমি এইটো চিজ কৰিলোঁ আৰু তেখেতৰ সেই দোকানৰ সন্মুখৰ পৰা তেখেতৰ পৰা আমি চিজ কৰিলোঁ। बाक्सानि गड़ेसराव आइन बेरेखायै थाव गुबै फानदों। आइन बेरेखायै थाव गुबै बानायग्रा उद्योगनि सायाव गोख्रों थांखि। बिटिसिनि लिगेल मेट्रलजि बिफाननि CSD प्राणजित दास बिथाङा गोख्रों थांखि लानायखौ नुनो मोनदों। बाक्सा जिल्लानि गड़ेसराव दिनै बिटिसिनि लिगेल मेट्रलजि बिफाननि CSD प्राणजित दास बिथांजों लोगोसे बाक्सा जिल्लानि लिगेल मेट्रलजि बिफाननि इन्सपेक्शन बिथांमोननि गोख्रों नाजानाय गड़ेसरनि गंब्रै थाव गुबैनि उद्योगखौ गोख्रों नायबिजिरनायनि जाहोनाव आइन बेरेखायै थाव गुबै फाननायखौ हमनो हादों। আচ্ছা, আজি আমি গড়েশ্বৰবাসীৰ ৰাইজৰ অভিযোগৰ ভিত্তিত লিগেল মেট্ৰলজি BTRৰ বিভাগৰ অধীনত মই CSD এছিষ্টেণ্ট কণ্ট্ৰলাৰ ওদালগুৰি আৰু ইন্সপেক্টৰ বাক্সাৰ লগ লাগি আজি গড়েশ্বৰ এই যিবিলাক মিঠাতেলৰ মিল আছে এই মিঠাতেলৰ মিলত আমি আকস্মিক অভিযান চলোৱা হয়। এই অভিযান কালত আমি গড়েশ্বৰবাসী ৰাইজে যেনেধৰণৰ অভিযোগ কৰিছিল 1 লিটাৰত 1 লিটাৰ নাপায়, 500 ml 500 ml তেল নাপায়, আৰু সেই অনুসৰি আমি যেতিয়া ইন্সপেকশ্যন কৰা হয় ইন্সপেকশ্যন কালতে আমি ঠিক তেনেধৰণৰ বস্তু পোৱা যায়। আৰু লিগেল মেট্ৰলজিৰ এক্ট 2009ৰ অধীনত আমি এই মিঠাতেলৰ বটলবিলাক আমি বাজেয়াপ্ত কৰা হয়। বাজেয়াপ্ত কৰি লিগেল মেট্ৰলজি 2009ৰ এক্টৰ অধীনত আমি এইবিলাক আইনগত ব্যৱস্থা লোৱা হয়। কিমানমান পৰিমাণৰ আজি আপোনালোকে জব্দ কৰিলে? আজি আমি এতিয়া ইয়াতে 3টা মিলত আমি 4টা মিলত আমি এতিয়া অভিযান চলালোঁ। এই 4টা মিলত অভিযান চলাওঁতে প্ৰতিটো মিলতে আমি এনেধৰণৰ আমি বিসংগতিপূৰ্ণ আমি বটল পোৱা গৈছে। মানে মিঠাতেলৰ 1 লিটাৰত 1 লিটাৰ পোৱা নাই, 500 ml 500 ml নাই। গতিকে সেই হিচাপত আমি 3খন দোকানত আমি 3টা মিলৰ পৰা আমি মিঠাতেলৰ বটল আমি বাজেয়াপ্ত কৰা হৈছে। আমি ঠিক আজি যেনেকৈ আমি পৰিদৰ্শন কৰিলোঁ ঠিক তেনেকৈ আমি আৰু অনাগত দিনবিলাকতো আমি এনেকৈ আকস্মিক অভিযান চলাম। আৰু অভিযান চলাই আমি যেনেধৰণৰ আমি বস্তু পাওঁ ঠিক যদি আমাৰ যদি আইনৰ বিৰুদ্ধে গৈ পেলাই যদি ব্যৱসায়টো কৰি আছে ঠিক তেনেকুৱা বস্তু পালে আমি বাজেয়াপ্ত কৰি আৰু তেওঁলোকৰ বিষয়ে আমি বিৰুদ্ধে আমি আইনগত ব্যৱস্থা লওঁ। মিলসমূহৰ লিগেল ডকুমেণ্ট আছেনে? মিলসমূহৰ আমাৰ লিগেল মেট্ৰলজি এক্ট অনুসৰি তেওঁলোকৰ যিখিনি থাকিব লাগে তেওঁলোকৰ সেইখিনি ডকুমেণ্টছ আমি পোৱা গৈছে। কিন্তু ডকুমেণ্টছ থাকিলেও আমাৰ কি এজ পাৰ লিগেল মেট্ৰলজি এক্ট মতে এটা যিকোনো পেকেজ আইটেমত তেওঁলোকৰ ডিক্লাৰেশ্যনবিলাক থাকিব লাগে, যেনেকৈ MRP, ডেট অফ মেনুফেকচাৰিং, ৱেইট বা কিমান পৰিমাণৰ তেল আছে বা আপোনাৰ কি বস্তুটো পেকেজ কৰিছে সেই বস্তুবিলাক কিন্তু আমি এই পেকেজবিলাকত বা সেই বটলবিলাকত পোৱা নাই। আমি ৰাইজৰ এতিয়া অভিযোগ আছে গড়েশ্বৰৰ মিলসমূহে তেল ভেজাল কৰে। হয়, যিহেতু তেল ভেজাল কৰে বুলি অভিযোগ আছে, এই ভেজালৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা কৰা কিবা হয়। একচুৱেলি কি হয়, আমাৰ এইটো লিগেল মেট্ৰলজিৰ বিভাগে আমি অকল এইটো ভেজালৰ ক্ষেত্ৰত আমাৰ সেইটো তেনেধৰণৰ এখতিয়াৰত নপৰে। আমাৰ অকল হয় কি আমাৰ ওজনটো সঠিক আছে নে নাই, আমাৰ মূল্যটো ঠিক আছে নে নাই, এতিয়া কেতিয়া পেকেট কৰিছে, কোনে পেকেজ কৰিছে সেই ডিক্লেৰেশ্যনবিলাকহে আমি চাব পাৰোঁ। কিন্তু ভেজালটো আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। আজি যিসমূহ মিল আপোনালোকে নিৰীক্ষণ কৰিলে তেওঁলোকৰ ওপৰত কিয় ব্যৱস্থা ল'ব? তেওঁলোকৰ ওপৰত আইনগতভাৱে আমি যিখিনি বাজেয়াপ্ত কৰা হৈছে, গতিকে সেই বাজেয়াপ্ত কৰাৰ পিছত আমি যি আইনমতে যিটো ধৰা হৈছে সেই আইনমতে আমি বিহিত ব্যৱস্থা লওঁ। ৰাইজক কি মেছেজ দিব? আমি ৰাইজক এটাই অনুৰোধ কৰোঁ যে আজি যেনেকৈ আমি অভিযান চলালোঁ গড়েশ্বৰবাসী ৰাইজৰ অভিযোগৰ ভিত্তিত, গতিকে আকৌ আমি ৰাইজক এটাই অনুৰোধ কৰোঁ এনেধৰণৰ যদি আৰু কিবা অভিযোগ থাকে তেতিয়াহ'লে আমাৰ লিগেল মেট্ৰলজি বিভাগৰ লগত যোগাযোগ কৰক। আৰু আপোনালোকে আজি যেনেকৈ আমাক সহযোগ কৰিছে ঠিক তেনেকৈ আমাক অনাগত দিনবিলাকতো সহযোগ কৰক, তাকে আমি ৰাইজৰ ওচৰত আমি গড়েশ্বৰত থকা
তেলৰ মিল আমি 4টাত আমি অভিযান চলাওঁ। সেই 4টা মিল হৈছে মেছাৰ্ছ জয় দুৰ্গা মাষ্টাৰ্ড অইল, মেছাৰ্ছ অন্নপূৰ্ণা পাব্লিক মিলিং আৰু মেছাৰ্ছ সঞ্জয় ইণ্ডাষ্ট্ৰী আৰু মেছাৰ্ছ কৰণ ইণ্ডাষ্ট্ৰী। এই 4টা মিলত আমি 3টাত আমি বিসংগতিপূৰ্ণ আমি মাষ্টাৰ্ড অইলৰ বটল পাইছোঁ আৰু সেই বটলবিলাক আমি চিজ কৰা হৈছে এজ পাৰ লিগেল মেট্ৰলজি একমতে। আৰু কৰণ ইণ্ডাষ্ট্ৰীত তেওঁলোকত আমি তেলবিলাক ঠিকে পাইছোঁ, অকল তাতে তেওঁলোকে যিটো মেজাৰ আছে, গতিকে সেই মেজাৰবিলাক আমাৰ এজ পাৰ লিগেল মেট্ৰলজিৰ ৰুল মতে তেখেতে ৰিনিউ কৰা নাছিল। ৰিনিউ নকৰাৰ কাৰণে এইটো তেখেতে এটা প্ৰচিকিউশ্যন কেছ ৰেজিষ্টাৰ কৰে।